নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই মুহূৰ্তত দিব লৈছো ৰাইজৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিকৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা, কাৰণ আমি এই চেনেলটো এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে আপলোড কৰি থাকো। 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক তথা হাই ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হ'ব, সেইসকল ছাত্ৰ ছাত্ৰী কি দিব অসম চৰকাৰৰ ফালৰ পৰা, এই বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। শিক্ষাৰ্থীক টিউচনৰ ফিছলৈকে দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু ৰাইজৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা শিক্ষাৰ্থীসকলে টিউচনৰ ফিছো লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে টিউচনৰ বাবদ প্ৰতি মাহে দিব ৩০০ টকা। মেট্ৰিকত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীক মাহে দিব ৩০০ টকা। ৬ মাহৰ বাবে মেট্ৰিক দিবলগীয়া শিক্ষাৰ্থীয়ে পাব প্ৰতি মাহে ৩০০ টকা। শিক্ষিত নিবনুৱা চাকৰি বিচাৰি থকাৰ সময়তো চৰকাৰৰ সাহায্য, বিশেষকৈ যিসকল ডিগ্ৰীত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সেইসকলেও লাভ কৰিব অসম চৰকাৰী ধন। শিক্ষিত নিবনুৱাই চাকৰি বিচাৰি থকাৰ সময়তো চৰকাৰৰ সাহায্য লাভ কৰিব। স্নাতক ডিগ্ৰীলৈ উত্তীৰ্ণ হোৱা যুৱকক প্ৰতি মাহে দিব অসম চৰকাৰে ২৫০০ টকাকৈ। এই বছৰৰ বাবে প্ৰতি মাহে ডিগ্ৰীধাৰী নিবনুৱাই পাব ২৫০০ টকা। শিক্ষাৰ্থীক টিউচনৰ ফিছলৈকে দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে টিউচনৰ বাবদ প্ৰতি মাহে লাভ কৰিব ৩০০ টকা, আৰু এই নিয়ম অহা বছৰৰ পৰাই ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসম চৰকাৰে ধাৰ্য কৰি দিয়া হ'ব। মেট্ৰিকত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীক প্ৰতি মাহে চৰকাৰে দিব ৩০০ টকা। লগতে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত যিসকল মেট্ৰিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব, সেইসকলক যেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব, সেই সময়ৰ পৰাই দিয়া হ'ব নিযুত মইনা আঁচনিৰ ধন। সেইসকল শিক্ষাৰ্থী, বিশেষকৈ যিসকলে একাদশ শ্ৰেণীত এডমিশ্যন ল'ব, সেইসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতি মাহে পাব ১০০০ টকাকৈ লাভ কৰিব, আৰু এনেকৈয়ে বছৰত শিক্ষাৰ্থীসকলে ১০,০০০কৈ টকা লাভ কৰিব। লগতে আৰু এটা কথা, অতিকৈ গুৰুত্বপূৰ্ণ কথাটো এইটো যে যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডাৰী পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব, 60%তকৈ ওপৰত স্ক'ৰ কৰিব পাৰিব, সেইসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া কেৱল HS তথা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসম চৰকাৰে দিছে ভাল খবৰ, কাৰণ কিছুমান দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে টিউচন ল'ব নোৱাৰে। সেই বিষয়ে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে অৰ্থাৎ বিশেষকৈ যিসকলৰ পিতৃ মাতৃয়ে টিউচনৰ খৰচ দিব নোৱাৰে, তেওঁলোকক দিব প্ৰতি মাহে ৩০০ টকাকৈ টিউচনৰ বাবদ অসম চৰকাৰৰ ফালৰ পৰা। আমাৰ হাতত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, এই মন্তব্য আমি শুনাই ল'ব বিচাৰিছো, শুনি লোৱা। মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে সব ল'ৰা ছোৱালীকে অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয়, তেতিয়া ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে। কিন্তু দুখীয়া মানুহে কেনেকে ল'ৰা ছোৱালীক টিউচন দিব? সেইকাৰণে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব, 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই ৩০০কৈ টকা দিম, যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে, তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেটখিনিক পঢ়ুৱাব পাৰে। এখন গাঁৱত 10 গৰাকী মেট্ৰিক কেণ্ডিডেট আছে, গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে। মেট্ৰিক কেণ্ডিডেটটোৰ বেংক একাউণ্টত মই ৩০০ টকা দিম, 10 গৰাকী ছোৱালী ল'ৰাই লগ লাগি 3 × 10 ৩,০০০ হ'ল। গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে ল'ৰা ছোৱালীকেইটাক চাই দিলে। মেট্ৰিক পৰীক্ষাটো তেতিয়া আগতকৈ ভাল হ'ব নে নাই? এতিয়া আপোনালোকেতো এইবিলাক কথা মোক কোৱাই নাই।
মইহে ভাগিন কেইটাৰ কাৰণে চিন্তা কৰি আছো, হয় নে নহয়? হয় নে নহয়? অলপ ডাঙৰ কৰি হয়তো কব আজি এটা। আচ্ছা, প্ৰথমতে মোক এটা কথা কওক, ভাত খাই আহিছে নাই আজি? নাই খোৱা। আমাৰ ছোৱালীবিলাককহে নিযুত মইনা দিলে, ল'ৰাবিলাকক কিয় একো নিদিয়ে? সিও এটা ভেজাল। এইবাৰ আমি কি কৰিছো, যিবিলাক ল'ৰা BA BSc পাছ কৰিব, এক বছৰতেতো চাকৰি বাকৰি নাপায়, ইণ্টাৰভিউ দিব লাগে, ঘূৰি ফুৰিব লাগে, দেউতাক মাকৰ পৰাও টকা খুজিব, লাজ কৰে যে ডিগ্ৰী পাছ কৰিলো, এতিয়া দেউতাক মাৰ পৰানো কেনেকে টকা খোজো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান ল'ৰা ডিগ্ৰী পাছ কৰিব, সকলোকে এক বছৰৰ কাৰণে তাৰ বেংক একাউণ্টত আমি ২,৫০০ টকাকৈ দি থাকিম প্ৰত্যেক মাহ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনিলাই। আশা কৰো আজি আলোচনা কৰা তথ্যটো তোমালোকে ভালদৰে বুজি পালা। যদি ভিডিঅ'টো ভাল পাইছা, এটা লাইক কৰিবা আৰু ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছা, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা, এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে লাভ কৰি থাকিবৰ বাবে। ধন্যবাদ।